কেনে আছে বন্ধুসকল মই হৈছোঁ আপোনালোকৰ জিন্তু মানে কি কৰিব আৰু মুখৰ অৱস্থা বেয়া হৈ গৈছে কাৰণে এক মাহমান ভিডিঅ'ই বনোৱা নাই তো এতিয়া ভাবিছোঁ আজিৰ পৰা আৰু ডেইলি ব্লগ আৰম্ভ কৰিম আৰু চাওঁ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো মই দেখুৱাম জ'চ একদম বিৰাট কমি গ'ল কাৰণ এক মাহ ধৰি মই ভিডিঅ' দিবই পৰা নাই কণ্টিনিউ কৰিব পৰা নাই কাৰণ মোৰ মুখৰ বহুত পিম্পল হৈ গৈছিল এতিয়াহে অলপমান ভাল আছোঁ তো হাই হেল্ল' নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিন্তু ব্লগছলৈ তে আজি একো নাই আজি কলেজ আছে আমাৰ ভাটিবেলাৰ পৰা 2টাৰ পৰা আছে আমাৰ ৰাতি 8টালৈকে তো আমি দিনটো কি কৰোঁ আৰু অলপমান পঢ়ি শুনি লৈ এতিয়া 9টামান বাজিছে স্কুলখনৰ ভিতৰত এনেই বহি আছোঁহি মানে স্কুলখন আছে আমাৰ ৰুমৰ পিছফালে এইটো কিন্তু আচৰিত কথা দেই ৰুমৰ পিছফালে আমাৰ স্কুল মানে কেনেকুৱা কথাটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ এই পিছফালে আছে আমাৰ ৰুম আগফালে আছে আমাৰ ৰুমটো আৰু এখন আছে আমাৰ মানে পিছফালে থকা ৰুমৰ স্কুলখন আৰু এফালে আমাৰ বিকাশ ভাই ৰ'দ লৈ আছে মানে আমি স্কুলখন ইয়াত বহুত ধুনীয়া ৰ'দ পৰেতো আমি তাকে ৰ'দ লৈ আছোঁ আৰু বেয়া নাপাব এক মাহ ধৰি ভিডিঅ' একদম দিব পৰা নাই চবেই সোধে কিয় হ'ল কিয় ভিডিঅ' দিনা কিয় ভিডিঅ' নাই মেইন ৰিজনটো আছে মুখত বহুত পিম্পল ওলাই আছিল আৰু মই ভিডিঅ' একদম কৰিব মন নাছিল সেইখন বেয়া মুখখন লৈ এই যে থপৰাগিলা বেয়াই আমাৰ সেইকাৰণে মানে এইবিলাক ভিডিঅ' সেইকাৰণে কৰাই নাছিলোঁ তো আজিৰ পৰা একদম কি কৰোঁ কি নকৰোঁ 10 দিন মই একেলগে ভিডিঅ' দিব চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এনে নৰ্মেল ভিডিঅ' হিচাপে মই দিম আজিৰ পৰা ভিডিঅ' চাওঁ কেনেকুৱা ৰেচপঞ্চ পাওঁ আৰু আমাৰ বিকাশ ভাই মোক হাঁহি আছে কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই তাৰো অলপ লাজ লাগে মোৰো অলপ লাজ লাগে তো সেইকাৰণে আৰু তে পাই আছোঁ একবাৰ ৰুমত গৈ এই মানে কমেণ্ট কৰি জনাব যোনবিলাকে জানে এই মুখৰ পৰা এইবিলাক এই গুটিবিলাক কেনেকৈ নাইকিয়া কৰিব কি প্ৰডাক্ট খান্দিলে ঠিক হ'ব মই প্ৰডাক্ট বহুতো খান্দিছোঁ কিন্তু ঠিক হোৱা নাই এতিয়ালৈকে ভালদৰে তো আপোনালোকে একদম মজাকৈ কমেণ্ট এটা কৰক আৰু যোনবিলাকে জানে তো বঢ়িয়াকৈ কমেণ্ট কৰক এই বিকাশ ভাই মোক উল্টা পুল্টা বস্তু খানি এইবিলাক কোৱালে চব সি মোক উল্টা পুল্টা বস্তু খানি মানে মুখখন পূৰা বৰবাদ কৰি দিলে সেইকাৰণে মই ভিডিঅ' দিবই পৰা তাকে আপোনালোকে কমেণ্ট কৰি ঠিকছে গালি দিব তো আপোনালোকে জনাব কি খানিলে ভাল হ'ব মুখত আৰু বিকাশে ইয়াত বহা মেইন কাৰণটো কি জানেনে এই আগফালে ঘৰটো দেখিছেনে এই আগফালে ঘৰটো ছোৱালীজনী থাকে মানে আৰু বিকাশে মানে ছোৱালীজনীক লাইন মাৰে তো সেইকাৰণে মিউজিক বিকাশে সেইকাৰণে আহিছে এমএলটি গেটৱে মোক লৈ আহিছে তো এতিয়া বাই বাই স্কুল বাই বাই তো আমি এতিয়া ৰুমত যাওঁ হয় লাষ্ট বাই গুচি আহিলে বিকাশ ভাই কিয় এনেকৈ কোৱাচোন কিয় এনেকৈ কোৱাচোন গা চা ধুই মই ৰেডি পূৰা বৰ্তমান মানে কি হ'ল এইখিনিতে এতিয়া এটা ডাঙৰ ঘটনা হৈ গ'ল বুজিছেনে এয়া মই যাৰ ঘৰত মানে আমি ভাড়া থাকোঁ তেখেতৰ মাক বৰ্তমান ঢুকালে আৰু তেখেতলোকে মানে শ্মশানত লৈ গ'ল মানে আমি যে ভিডিঅ' বনাইছিলোঁ তেতিয়াই তাৰ এঘণ্টামান ঠিক পিছতে তেখেতে তাৰে মানে কাম ভাগ কৰিব গ'ল আৰু তো আকৌ এতিয়া মানে আমাক যাব দিলে বজাৰত আপোনালোকে আমাৰ অসমীয়া সংস্কৃতিৰ আছে নহয় মানে সমাজত থাকে আৰু যেন কিবা মাৰ্কিন আৰু চেলেং কিনিব লাগে যে তাকে অলপমান বিকাশে মই যাওঁ অলপ মাৰ্কিং আৰু চেলেং লৈ আহোঁগৈ তো আমাৰ ৰেডি আমি বিকাশে মই টাউনত যাবৰ কাৰণে বিকাশ ভাই লৈ লোৱা বাইকৰ চাবি আনিছেনে নাই তো আমি ৰেডি আৰু হেলমেট ইয়াত জানেই গম পাইছে পৰিস্থিতি বহুত বেয়া হৈ আছে মানে আপোনাৰ কি বুলি কয় ডাবুলৰ হেলমেট পিন্ধি যাব লাগিব এইটোতো পূৰা মেইনটেইন আৰু মাস্কখনটো আমাৰ লাগিবই কথা নাই ঠিক আছে হেলমেটটো লৈ আহা তো আমি ডাইৰেক্ট টাউনত লগ পাইছোঁ আৰু নিবলৈ আহি গ'লোঁ কি বুলি কয় মাৰ্কিন দিব আহি গৈছোঁ এই খুৰাহঁতৰ দোকানত এখন আছে কি বুলি কয় বিশালৰ ফ্ৰণ্টত ন নাম আপোনালোকৰ দোকানৰ নামটো কৈ দিয়ক যাতে মানুহ আহিলে শংকৰদেৱ বস্ত্ৰালয় তো ইয়াত আহিলে ডিছকাউণ্ট পাব ৱাইন শ্বপৰ লগতে আছে আপোনালোকে আহি যাব পূৰা বিশালৰ আগফালে আছে কি আছিলে শংকৰদেৱ বস্ত্ৰালয় তো আহি যাব খুৰাহঁতে ভাল ডিছকাউণ্ট দিয়ে দেই মোকো ভাল ডিছকাউণ্ট দিছে তো এয়া মই লৈ ল'লোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম টাউনৰ পৰা আহি গৈ আমি এতিয়া ৰুমত সোমাইছোঁ এতিয়া বাজিছে কেইটা বাজিছে বিকাশ মোবাইলটো ঠিক আছে মোবাইলটো দাদা মোবাইলটো দিয়া 12:53 মানে আৰু কলেজলৈ আৰু এঘণ্টা আছে তো আমি ভাত চাত খোৱাৰ পিছত ধুনীয়াকৈ কলেজ যাম এতিয়া বৰ্তমান কলেজ যাব ৰেডি আৰু চুলিটো আৰু এনেকৈয়ে থাকে মোৰ চুলি কাটা নাই অলপমান লম্বা আছে লম্বা ৰাখিম বুলি ভাবিছোঁ তো এতিয়া বৰ্তমান আমি কলেজ ৰেডি বিকাশ ভাই কলেজ जाने के लिए हम दोनों रेडी है तो कॉलेज में मिलते हैं কৰি থকা সময়ত আমি এনেই উল্টা পুল্টা কৰি আছোঁ আৰু এই পিছত ৰখি থকাজন হৈছে মানস সি ভাবিছে আমি ফটো মাৰি আছোঁ কিন্তু ফটো মই মাৰা নাই আৰু বিকাশে গভীৰ চিন্তাত আছে তো ক্লাছ আমাৰ আৰম্ভ হোৱাই নাছিলে বৰ্তমান আমাৰ ছাৰে এতিয়া আমাক ছবি আঁকা শিকাই আছে মানে ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ ক্লাছ বৰ্তমান আমাৰ হৈ আছে আমাৰ ক্লাছ 2টাৰ পৰা আছিলতো তো कौन है ये लोग
আমাৰ ব্ৰেক টাইম তো এতিয়া বাজিছে কৌশিক বাজিছে কেইটা চাচোন ভাই 4:09 হৈছে মানে আমি 2টাৰ পৰা 4:09লৈকে ক্লাছ কৰিলোঁ উঠনি এতিয়া আমাৰ বিকাশ ভাই ব্ৰেকৰ সময়ত মানে কি আঁকিছা কাক আঁকিছা তুমি কৌশিক এফালে আছেতো তে মই চিনাকি কৰি দি আছোঁ এজন বিকাশ এজন আমাৰ মোৰ ভাল বন্ধু চবকে কৌশিক এজন আছে দীপজ্যোতি আৰু দীপজ্যোতিটো আপোনালোকে বহুতে ভিডিঅ'ত পাই থাকে ন তো আৰু এজন আছে চবকে আমাৰ ক্লাছ টপাৰ দেই ক্লাছ টপাৰ আমাৰ হিমাংশু দাদা এনেকৈ নকয় আপুনি হাই এটা নক'লে মোক ছাবস্ক্ৰাইব কৰিবলৈকে বেয়া देखा आपने लापरवाही का नतीजा বৰ্তমান আমাৰ ক্লাছ খতম হৈ গ'ল তো আমাৰ ষ্টুডেণ্টবিলাকে ৰখি আছে আৰু আমাৰ ভৱ নম্বৰ 1 ষ্টুডেণ্ট আইডিয়া কিন্তু সি আমাৰ নহয় সি আমাৰ লগত চাট দিবলৈ আহে তো বাছ ইমানতে আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ তো ভিডিঅ' চাই যদি ভাল লাগিলে কি কিবা ক'বা হা মানস ছাবস্ক্ৰাইব কৰি দিব কোৱাচোন সাবস্ক্ৰাইব কৰি দিবা চবে ল'ৰাটো বহুত মানে উৎসাহেৰে ভিডিঅ'টো বনাইছে তোমালোকে মৰম চাই দিবা দে থেংক ইউ আৰু জয় আই অসম